আপুনিও ঘৰত সোলাৰ পেনেল লগোৱাৰ কথা ভাবিছে নেকি? তেন্তে এতিয়া সাৱধান, কাৰণ আপোনাৰ অজ্ঞাতৰ সুযোগ লৈ আপোনাৰ নামতেই লাখ লাখ টকা উলিয়াই ল'বলৈ খাপ পাতি বহি আছে একাংশ প্ৰবঞ্চক। চৰকাৰী আঁচনিৰ অধীনত অন গ্ৰেজ সোলাৰ পেনেল লগোৱাৰ নামত এতিয়া একাংশ অসাধু ভেণ্ডে গ্ৰাহকক লুট কৰি থকাৰ অভিযোগ উপস্থাপন হৈছে। গ্ৰাহকক বিনামূলীয়া বিজুলী বা কম খৰচ প্ৰলোভন দেখুৱাই প্ৰকৃত মূল্যতকৈ বহুত বেছি টকাৰ ভুৱা এষ্টিমেট বা কানেকশ্যন প্ৰস্তুত কৰি গ্ৰাহকৰ নামত বেংকৰ পৰা লোন সংগ্ৰহ কৰা হয়। পৰিণতিত গ্ৰাহকে ভালদৰে গম নোপোৱাকৈয়ে লোনৰ অতিৰিক্ত টকা ভেণ্ডৰ একাউণ্টলৈ হস্তান্তৰ হৈ যায় আৰু গ্ৰাহকে বছৰ বছৰ ধৰি ভৰিবলগীয়া হয় মাহিলী 2100ৰ পৰা 2500 পৰ্যন্ত গধুৰ কিস্তি। আপুনি ভাবকচোন, যিখন আঁচনি সৰ্বসাধাৰণ ৰাইজৰ বাবে চৰকাৰে আনিছে, তাৰে সুযোগ লৈ যদি আপোনাক অন্ধকাৰত ৰাখি কোনোবাই হাজাৰ হাজাৰ টকা লুটি লৈ যায়, আপোনাৰ কেনে লাগিব? অলপতে এজন সজাগ গ্ৰাহকে বেংকত চহী কৰিবলৈ যাওঁতেই মেনেজাৰ সৈতে কথা পতাতহে এই ভয়ংকৰ জালিয়াতি পোহৰলৈ আহে। প্ৰশ্ন হয়, আপুনিও এনে কোনো ভেণ্ডৰ কথাত ভুল গৈ নিজৰ বেংকৰ নথিপত্ৰ শ্বেয়াৰ কৰা নাই? প্ৰবঞ্চনাৰ বলি হোৱাৰ পৰা বাচিবলৈ এতিয়াই এইকেইটা পদক্ষেপ গ্ৰহণ কৰক। লোনৰ পৰিমাণ পৰীক্ষা কৰক। বেংকত কোনো কাগজ চহী কৰাৰ পূৰ্বে বেংকৰ কৰ্তৃপক্ষক স্পষ্টকৈ সোধক যে আপোনাৰ নামত প্ৰকৃততে কিমান টকা লোন মঞ্জুৰ কৰা হৈছে। সোলাৰ পেনেলৰ প্ৰকৃত বজাৰৰ মূল্য আৰু তেওঁলোকে দাখিল কৰা এষ্টিমেট পেপাৰখনৰ ভালদৰে পৰীক্ষা কৰক। প্ৰলোভনত ভুল নাযাব। চৰকাৰী ছাবচিডি বা কোনো ভেণ্ডে যাতে আপোনাক বিভ্ৰান্ত কৰিব নোৱাৰে, তাৰে বাবে চৰকাৰী অফিচিয়েল পৰ্টেল তথ্যসমূহ ভালদৰে বুজি লওক। যদি কোনো ভেণ্ডে অতিৰিক্ত ধন লুকুৱাই ৰাখে বা প্ৰবঞ্চনাৰ চেষ্টা কৰে, পলম নকৰি উপযুক্ত মহলক জনাওক। মনত ৰাখিব, চৰকাৰে আঁচনিখন আপোনাৰ সুবিধাৰ বাবেহে দিছে, কোনো অসাধু প্ৰবঞ্চকে জেপ গৰম কৰিবলৈ নহয়। আপোনাৰ অলপ সজাগতাই আপোনাক এক ডাঙৰ আৰ্থিক লোকচানৰ পৰা চিৰদিনৰ বাবে ৰক্ষা কৰিব পাৰে। সজাগ হওক, সুৰক্ষিত থাকক।